মানে কিছুমান মানে কি কয় পৰুৱাই পায় বুলি কয়, গতিকে সিহঁতৰ প্ৰশ্ন, মোৰ প্ৰশ্ন নহয়, সুধিবলৈ কৈছে কাৰণে সুধিছোঁ। যতীন বৰাৰ কি চিক্ৰেট আছে যিটো আজিলৈকে গম নাপায়, মাত্ৰ কেমেৰা সন্মুখত গম পাব? মোৰ অভিনয়টো মোৰ তেজত থকা বস্তু। অসমীয়া নমস্কাৰ, মই হেমন্ত শৰ্মা আৰু এই নিউজৰ সমূহ দৰ্শকক মই আলাপ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আৰু মই বৰ্তমান উপস্থিত আছোঁ গীতানগৰ অঞ্চলত, আৰু আজি এগৰাকী বিশেষ অতিথিৰ লগত আপোনালোকক চিনাকি কৰাম আৰু বাৰ্তালাপ কৰিম তেখেতৰ সৈতে। কাৰণ তেখেতৰ মুখখন ইতিমধ্যে আমি যি এটা ইণ্ট্ৰ' দিছিলোঁ, সেই ইণ্ট্ৰ'টোত আপোনালোকে গম পাইছে কোন হয় তেখেত। গতিকে আৰু চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই, আৰু আমি পোনে পোনে গৈছোঁ ওৱান এণ্ড অনলি যতীন বৰা। যতীন দা, স্বাগতম জনাইছোঁ আলাপলৈ। থেংক ইউ। আচলতে আজি ইণ্টাৰভিউটো অলপ বেলেগ ধৰণৰ পৰিৱেশত লোৱা হৈছে। আচ্ছা, আৰু ফুটপাথত বহি আছোঁ, ভাল লাগিছে এনে। আৰু কি আৰু পৰিৱেশটো সঁচাই ভাল লাগিছে। এনেকুৱাকৈ ধৰণে মই দিয়া নাই অৱশ্যে, ষ্টুডিঅ' হওক বা ঘৰত বহি ইণ্টাৰভিউটো দিয়া। আপোনাৰ লগত মোৰ চাগে আজি বহুত দিনৰ মূৰত কেমেৰাৰ সন্মুখত চাগে এনেকৈ বাৰ্তালাপ কৰিছোঁ চাগে। আজি বছৰে হ'ব কিজানি, বছৰৰ পিছত এনেকৈ বাৰ্তালাপ কৰিছোঁ। আৰু ভাল লাগিছে। নিজৰ ছবিৰ বিষয়ে ক'ম। ৰাঘৱ আহি আছে 27 অক্টোবৰ, অসমৰ বিভিন্ন চিত্ৰ। নিশ্চয় কথা পাতিম। দৰ্শকসকল, ইতিমধ্যে আপোনালোকক জনাইছোঁ যে অসমীয়া চলচ্চিত্ৰ জগতত বৰ্তমানলৈকে প্ৰায় নহয়, সৰ্বমুঠ 524খন চিনেমাই ইতিমধ্যে মুক্তি লাভ কৰিলে। তাৰে ভিতৰত অৰ্ধশতাধিক ছবিত এখেতেই আছে। নায়কৰ ৰূপত, কেতিয়াবা খলনায়কৰ ৰূপত, কেতিয়াবা নিজেও ডাইৰেকশ্যন কৰিছে। আৰু প্ৰথম চিনেমা আপোনাৰ ডাইৰেকশ্যনত আছিলে অধিনায়ক আছিল। আৰু তাৰপিছত ৰত্নাকৰ আৰু শেহতীয়াকৈ আহিব ৰাঘৱ। প্ৰথম অধিনায়ক 2012 মানত হ'ব, তাৰপিছত ৰত্নাকৰ 2019ত, আৰু 2023 আমি মুক্তি দিবলৈ গৈ আছোঁ ৰাঘৱ। এতিয়া কথা হৈছে কি, আমি কিছুমান ইতিবাচক দিশ দেখিছোঁ অসমীয়া চলচ্চিত্ৰ জগতখনত, যিহেতু এটা সময়ত পূৰা পৰি গৈছিলে। আৰু সেইটো সময়ত আপুনি কিন্তু পূৰা ষ্ট্ৰং মুডত আছিলে। ধৰক VCD ছবিৰ জৰিয়তে হওক, দৰ্শকখিনিক আপুনি এনেকৈ কিবা এটা কৰি পেলাই, বা থিয়েটাৰ, ভ্ৰাম্যমান থিয়েটাৰ জগতখনেদি হওক, আমাৰ যিখিনি শিল্পীসকলক সন্মান কৰে বা কিবা চাব বিচাৰে, সেই তেনেকৈ আপুনি মহাচন্ন কৰি ৰাখিছিলে। তাৰ আঁৰত কিবা কৃতিপ বা এনেকুৱা ধৰণৰ থাকে নেকি, যে নে কি ক'ব, নে কঠোৰ পৰিশ্ৰমেই আপোনাৰ মূল চালিকা শক্তি? প্ৰথম কথা হৈছে, মই 2000 মই ভ্ৰাম্যমান থিয়েটাৰ 2007 চনতে মই গৈছিলোঁ। ভ্ৰাম্যমান থিয়েটাৰত মই আচলতে কি আৰু প্ৰথম 94-95ত গৈছিলোঁ হেঙুল, তাৰপিছত 95 to 96 আৱাহন আহিলোঁ। তাৰপিছত দীঘলীয়া গেপ, তাৰপিছত গ'ল তাতে মুনীন বৰা, ভৱেন শইকীয়া ছাৰক লগ পালোঁ। তাৰপিছত আহি পেলাই হিয়া দিয়া নিয়া কৰিলোঁ, আৰু 2000 চনত ৰিলিজ হৈছে হিয়া দিয়া নিয়া। আৰু হিয়া দিয়া নিয়াৰ পৰা মুনীন বৰাৰ লগত অন এণ্ড অফ কাম কৰিলোঁ, বিভিন্ন ডাইৰেক্টৰৰ লগত কাম কৰিলোঁ। আচলতে চিৰিয়েল, এটা সময়ত মই চিৰিয়েল সাংঘাতিক কৰিছিলোঁ। এইটো 90sৰ কথা। তেতিয়াতো পবিত্ৰ কুমাৰ দাকে এটা নাম দি দিছিল চিৰিয়েল কোঁৱৰ বুলি। সেইবিলাক আচলতে মই কোনো ইনষ্টিটিউট বা পাছ আউট এক্টৰ নহয়। এইবিলাক দেখি শিকি পেলাই এইটো পৰ্যায় পাইছোঁ। আৰু ভগৱানৰ কৃপাত, দৰ্শকৰ আশীৰ্বাদত এইখিনি স্থান আছোঁ। মই ক'ব খোজা নাই যে মই সাংঘাতিক এক্টৰ, তথাপিও যি শিকিছোঁ দেখিয়ে শিকিছোঁ। আৰু আচলতে এইটো কথা জানো। আৰু দৰ্শকসকল, প্ৰিয় দৰ্শক, আপোনালোকে যিজন যতীন বৰাক দেখিছে, এতিয়া বৰ্তমান তেখেত সফল তাৰকা। আমাৰ অসমৰ যদি তাৰকা বুলি ক'বলৈ গ'লে একমাত্ৰ চাগে অভিনয় ক্ষেত্ৰত বৰ্তমান য়ং আৰু তাৰকা বুলি ক'বলৈ গ'লে আমাৰ মুখখন তেখেতৰে আহে। আৰু আমি তেখেতলোকৰ অভিনয় চাই আমি ডাঙৰ হৈছোঁ। আমি 90sত যিসকল জন্মগ্ৰহণ কৰিছোঁ বা 80sত। গতিকে উত্তৰ কালৰ মই আপোনাৰ প্ৰথম চিনেমাখনৰ কথা সুধিব বিচাৰিম। আমি যিহেতু বেছি সময় নলওঁ, উত্তৰ কাল চিনেমাখন, সেইখনৰ জৰিয়তে আপুনি কেমেৰাৰ সন্মুখীন হৈছিল প্ৰথম। তাৰ আগৰ কথাও সুধিম, কিন্তু উত্তৰ কালৰ কিবা এটা টুইষ্ট আছে, মই গম পাওঁ। কওকচোন দৰ্শকসকলক। উত্তৰ কালৰ টুইষ্ট কি আৰু, প্ৰথমতে মই আগৰ ছবিখনটো কম। আগৰ ছবিখন মই এজন ডাইৰেক্টৰে মোক মাতি পঠাইছিল, নিবদা ঢুকাল, সেইখনৰ পৰা কেঞ্চেল হ'ল। উত্তৰ কাল নাটক আমি ড্ৰামা ফেষ্টিভেল আছিল তেজপুৰৰ ড্ৰামা ফেষ্টিভেলত আব্দুল মজিদ ডাঙৰীয়াই দেখাৰ পিছত তেওঁ মোক উত্তৰ কালৰ কাৰণে চিলেক্ট কৰিলে, উত্তৰ কাল ছবিৰ কাৰণে। তেতিয়া মোৰ ভয় এটা আছিল, কিজানি আগৰখন যেনেকৈ কেঞ্চেল হৈছে এইখনো হ'ব বুলি ভাবিছিলোঁ। কিন্তু আল্টিমেটলি নহ'ল। মই কাষ্টিং মোক কৰা হ'ল উত্তৰ কালত নায়কৰ চৰিত্ৰত। তাত মই ঢোল শিকিছোঁ প্ৰথম ছবি হিচাপে, আৰু প্ৰথম কেমেৰা সন্মুখত অভিনয় কৰিছোঁ। আৰু ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্বট দিবলৈ গৈ লাজ, ভয়, শংকা যি এটা হৈছিল, আউটডোৰ শ্বুটিংছ, SLT শ্বট দিবলৈ গৈ একো সংলাপ নাই, চাইলেণ্ট শ্বট, পকেটৰ হাতটো দিব লাগে, দি পেলাই হোটেলখনলৈ সোমাই যাব লাগে চাহ খাবৰ কাৰণে। সেই ভুলটো মই 7 নে 8 বাৰ কৰিছোঁ, যিটো NG বুলি কোৱা হয়। সেই তেনেকৈ জাৰ্ণি ষ্টাৰ্ট আৰু মোৰ। NG পূৰা খাইছিলে তেতিয়া?
আচ্ছা আচ্ছা এই আপোনাৰ অভিনয় চাই বিজু ফুকনে কিবা আপোনাক চিৰিয়েলৰ কাৰণে কাজ কৰিছিল অঁ তাৰপিছত সেইখন কৰাৰ পিছত মই 4-5 বছৰ বহি থাকিবলগীয়া অৱস্থা হ'ল একো কাম নাই উত্তৰকাল কৰাৰ পিছত তাৰপিছত বিজুদাই উত্তৰকালখন চাই পেলাই তেওঁ আফটাৰ 5 years তেওঁ চিৰিয়েল দেউতা তেতিয়া দূৰদৰ্শনত দেউতা চিৰিয়েল ষ্টাৰ্ট কৰিছে বিজু ফুকনে এই বিজু ফুকনে আকৌ কাম বেক কৰালে উত্তৰকালৰ পিছত 5 বছৰৰ পিছত চিৰিয়েল তাৰপিছত এনেকুৱা চিৰিয়েল কৰিলোঁ মানে গৈ এটা সময়ত মই কৈছোঁ ন পবিত্ৰ কুমাৰ ডেকাই স্বাধীনতা এটা লিখিছিল চিৰিয়েল কোঁৱৰ যতীন বৰা কিন্তু মই সেইটো পবিত্ৰ দাই সেইখন পেপাৰ মই এতিয়া ধুনীয়াকৈ থৈ দিয়াও আছে আৰু মই ভাবোঁ এইটো এটা ডাঙৰ ৰিকগনেশ্যন যিটো পেপাৰখন এতিয়াও থৈ দিছে সাঁচি পেপাৰখন সাঁচি থৈ দিছোঁ পবিত্ৰ দা আচলতে মোৰ দেউতাৰ বন্ধু আৰু পবিত্ৰ দা মোৰ গুৱাহাটীত মোৰ কি আৰু মোৰ গাৰ্জেনৰ নিচিনা আছিল কিবা সমস্যা হ'লে কিবা হেৰি হ'লে পবিত্ৰ দাৰ ওচৰত যাওঁ আৰু পবিত্ৰ দা এতিয়া আমাৰ মাজত নাই কিন্তু ৰূপকাৰ বুলি মেগাজিনখন সকলোৱে জানে যে সেই ৰূপকাৰ আজি বঁটা এটা দি আছে পবিত্ৰ কুমাৰ ল'ৰাই হেৰিয়ে বুমণিহঁতে আৰু মই জানো যে পবিত্ৰ দাৰ গাইডেন্সত মই বহুত ভাল ভাল কাম কৰিছিলোঁ শিকিছিলোঁ কিছুমান কথা আৰু ৰাতি আড্ডাটোতো জানে সকলো শিল্পী তাত যায় আড্ডা মাৰে তাত আৰু সেই আড্ডাটো সঁচাই এতিয়া মিছ কৰোঁ মাজে মাজে আচ্ছা আপুনি যে ক'লে যে পেপাৰখন এতিয়াও সাঁচি থৈ দিছে এগৰাকী আপোনাৰ অনুৰাগী আছে অনুৰাগী তেখেতে এখন ডায়েৰী আছে স্পেচিয়েল ডায়েৰী আৰু তেখেতে সৰুতে ভাবিছিলে যে মানে যতীন বৰা জুবিন গাৰ্গ এইবিলাকৰ লগতে মোৰ বিয়া হ'ব আৰু তেনেকৈ ভাবিছিলে আৰু গতিকে মই অনুৰাগীগৰাকীক মই মাতিছোঁ লগতে ডায়েৰীখনো লৈ আহিবলৈ অনুৰোধ কৰিছোঁ আৰু এইখনেই হৈছে স্পেচিয়েল ডায়েৰী আৰু এই নাম গৰিমা দাস আৰু এইখন ডায়েৰীখন কেতিয়াৰ এখন গোটেইখিনি চাব নিদিওঁ বাৰু 2005-06 হ'ব 2005 চ' তেতিয়া বতাহত উৰি যাব একচুৱেলি মই বহিলে অকণমান তেতিয়া মানে মই অকণমান দেখুৱাইছোঁ গান লিখাৰ খুব চখ আছিলে দেই ক খ গ ঘ শিকিলোঁ হিন্দীটো লিখা আছে অজান দুটি চকুৰ এইবোৰ গান গোটেই লিখা আছে একচুৱেলি মই খুব এক্সাইটেড দেখুৱাবলৈ মই ভবা নাছিলোঁ যে এনেকৈ দেখাব পাৰিম মৰমৰ গৰিমা ভালদৰে পঢ়িবা সৈতে জয়ন্ত দাস শুভেচ্ছাৰে যতীন শুভেচ্ছা এইটো মোৰ 7-5-10 চনত জয়ন্ত দাস ডাঙৰীয়া আৰু আপুনি আছিলে আমাৰ পাৰ্কত শ্বুটিং হৈ আছিলে ৰামধেনু স্কুলৰ পৰা আহি পাৰ্কখনত ৰখি থাকোঁ আৰু এবাৰ লগ পাবলৈ চাবলৈ তাৰপিছত খুব সাহস কৰি কিনে মাতিলোঁ মই একচুৱেলি বহুত চাই আছিলোঁ সৰুৰে পৰা আৰু আছে আৰু আচলতে আজিকালি কি হয় চেলফি হৈ গ'ল না এটা এই বস্তুবিলাক অলপ নাইকিয়া নিচিনাই আছে অট'গ্ৰাফটো এই যি নষ্টালজিয়া এই নষ্টালজিয়া কিন্তু আমাৰ ডিজিটেল যুগে কেতিয়াও ম্লান কৰিব নোৱাৰে নিশ্চয় এইখন কি অৰে বাহ এইখন আচলতে নায়কৰ ষ্টিল হয় না নায়ক চিনেমাৰ ষ্টিল এখন ইমান সুন্দৰভাৱে থৈ দিছে থেংক ইউ আই লাইক ইউ যতীন বৰা আই লাইক ইউ থেংক ইউ অ'ৰে বা এখন জানমণিৰ নেকি জানমণি এইখন চেনাই মোৰ ঢুলীয়াৰ ঢুলীয়া এজনৰ ওপৰত হৈছিলে বাপৰে তোমাক ধন্যবাদ দেই ইমানখিনি বস্তু এনেকৈ সাঁচি থৈ দিছা ধন্যবাদ জনাইছোঁ গৰিমাক আৰু তুমি সেইখিনি মোৰ আহিবলগীয়া চিনেমা ৰাঘৱ আহি আছে আৰু মোৰ যে এনেকৈ অট'গ্ৰাফ ফটোগ্ৰাফছ ৰাখি থৈ দিছা তোমালোক আছাৰ কাৰণে আমি অভিনয় কৰিবলৈ সাহস পাওঁ থেংক ইউ ছ' মাছ ভবা নাছিলোঁ যে কেতিয়াবা দেখুৱাব পাৰিম এইটো আজি কিমান বছৰৰ পৰা সাঁচি থোৱা আছিলে থেংক ইউ এনেকুৱা আচলতে হাজাৰ হাজাৰ
মানে তেখেতৰ অনুৰাগী আছে আৰু আমি কৈ শেষ কৰিব নোৱাৰোঁ আৰু বৰ্ণনা দি আমি শেষ কৰিব নোৱাৰোঁ। যতীন দা, আমি কথা গৰিমাক তেখেত ব্যস্ত আছে, মই বিদায় দিব লাগিব। আৰু যতীন দা, আপোনাৰ পৰা মই বেছি সময় নলওঁ, তথাপিতো কেইটামান কথা আমি উল্লেখ কৰিবই লাগিব। প্ৰথম কথা হৈছে অসমৰ চলচ্চিত্ৰ উদ্যোগটো উদ্যোগ হৈ যদি উঠা নাই, আপুনিও চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমত আছিলে তেতিয়া, আৰু এতিয়াও দেখিছোঁ চৰকাৰখনে কিবা এটা সিদিনাও কেবিনেটত এটা হেৰি কৰিছে। সেইকাৰণে চৰকাৰে যথেষ্ট কাম কৰিছে আৰু এতিয়া ফিল্ম পলিচিখন অকণ ইফাল সিফাল কৰিব, মিটিং হৈ গ'ল নেকি, মই যাব নোৱাৰিলোঁ যিহেতু মোৰ মানে কি আৰু মইনাপুৰীয়া নামঘৰ যোৰহাটত মোৰ কাম দুটামান আছিল, এই নামঘৰত শৰাই দিলোঁ আৰু আমাৰ ভৰালী নামঘৰ কলিয়াবৰৰ তাত মই গ'লোঁ। আৰু মই ভাবোঁ যে ছবি এতিয়া লাহে লাহে ইণ্ডাষ্ট্ৰীত পৰিণত হ'বলৈ গৈ আছে আৰু হল বহুত মানে ৰত্নাকৰৰ সময়ত বেছি হলৰ হেৰি নাছিল, এতিয়া লাহে লাহে হল খোলা হৈছে আৰু মই দৃঢ় বিশ্বাস যে অসমীয়া চলচ্চিত্ৰ উদ্যোগটো এটা উদ্যোগ হিচাপে ঠন্দৰ উঠিব। প্ৰথমতে আপোনাৰ জুবিন গাৰ্গে মিছন চাইনা আৰু কাঞ্চনজংঘাৰ জৰিয়তে মানুহখিনি ধৰি ৰাখিলে আৰু অসমীয়া চিনেমা যে এনেকুৱা এটা পৰ্যায়ত উন্নত মানৰ ছবি হ'ব পাৰে সেই বস্তুটোকে প্ৰমাণ কৰিলে। তাৰ পাছত আপুনি ৰেকৰ্ড ভংগ কৰা বুলি মই সেইটো ক'বলৈ নাযাওঁ, কিন্তু আপোনাৰ ৰত্নাকৰক অভূতপূৰ্ব সঁহাৰি তেতিয়াই হেৰি কৰিছিলে আৰু এতিয়া গৈ পেলাই ৰঘুপতিয়ে ঠিক তেনেদৰে সেই তেতিয়া আছিলে আপোনাৰ 2019 আছিল, 2019 এতিয়া 19 আৰু 2023 পাৰ্থক্য নিশ্চয় আছে, 4-5 বছৰ। এতিয়া মই সুধিব বিচাৰিছোঁ পোনে পোনে, ৰাঘৱত কি পাব ৰাইজে? ইতিমধ্যে আৰু অভিনন্দনো জনাইছোঁ, 2টা গান ৰিলিজ হৈছে, বৰ সুন্দৰভাৱে আঁকোৱালি লৈছে, দেখিছোঁ নতুন অত্যাধুনিক আপুনি কাৰিকৰী কৌশল কিবা। আৰু নহয়, মোৰ কথাটো কি আছে, ৰাঘৱত কি পাব বুলি ক'লে মই এটা কথা ক'ম যে এখন অসমীয়া ছবিৰ গুণ পাব, এখন সঁচা অসমীয়া ছবি আৰু এটা কেৰেক্টাৰ লৈ পেলাই গৈছে। আমি পৰিয়ালকেন্দ্ৰিক এখন চিনেমা আৰু পৰিয়ালৰ মানুহে সকলোৱে একেলগে বহি উপভোগ কৰিব পৰা এখন চিনেমা আৰু ছবিত সকলো বস্তুৱে থাকিব। কি খবৰ? কি নাম? কি নাম? শিৱা ৰাজবংশী। কি পঢ়ি আছা? ক্লাছ 5। শিৱা চিনি পাইছেনে কোন? যতীন বৰা। তেখেতৰ কি কোনখন চিনেমা চাইছা? এতিয়ালৈ মই চিনেমা চোৱা নাই, দেউতাই মোক কৈছে হা ৰত্নাকৰ চাইছোঁ এতিয়া নতুন ছবি আহি আছে তেখেতৰ ৰাঘৱ, গম পোৱা নে? ৰাঘৱ আহি আছে, ৰাঘৱ তেখেতে নতুনকৈ বনাইছে আৰু তেখেতে অভিনয় কৰিছে। মোৰ বুলি নহয়, অসমীয়া ছবি দেউতাকো ক'বা, ভাল ভাল ছবি চোৱা, তোমালোকৰ ভৱিষ্যত অসমৰ, আৰু অসমীয়া ছবি চোৱা আৰু চলচ্চিত্ৰ উদ্যোগ তোমালোকৰ ওপৰত বহুত নিৰ্ভৰ কৰিছে ন? তুমি নাচা নে গান গোৱা নে কি কৰা, কিবা বজোৱা নে খেলা? মই বাছ ফুটবল খেলোঁ। থেংক ইউ, ভেৰি গুড। আৰু আমি পাতি আছিলোঁ যে ইণ্ডাষ্ট্ৰিটোৰ কথাটো, গতিকে আমি আশা কৰোঁ যে ৰাঘৱৰ নিচিনা চিনেমা আহক, ৰঘুপতিৰ নিচিনা চিনেমা আৰু আহক। কিন্তু আৰু এটা কথা বহুতে কৈ থাকে যে কেৱল আপুনি কি ভাবে যে উদ্যোগটো হৈ উঠিবলৈ কেনেকুৱা ধৰণৰ ছবি লাগিব আমাক? ব্যৱসায় সফল ছবিটো লাগিবই, ব্যৱসায় সফল ছবি হ'লেহে চলচ্চিত্ৰ উদ্যোগ মানুহ আহিব, ৰেভিনিউ আৰ্ণ হ'ব, বাহিৰৰ পৰা ইনভেষ্টৰ আহিব। মই ভাবোঁ ব্যৱসায় সফল ছবি হলত কমাৰ্চিয়েল যিটো কোৱা হয়, কমাৰ্চিয়েল ছাকচেছটো লাগিবই। আৰু মই ভাবোঁ আশীৰ ঊৰ্ধত এটা ইণ্ডাষ্ট্ৰী বহুত আগতে আগবাঢ়িব লাগিছিল, হয়তো বিভিন্ন সমস্যাৰ কাৰণে আগবাঢ়িব পৰা নাই, কিন্তু এতিয়া আমি পজিটিভ এটা চাইন দেখিছোঁ। ছবিবিলাক চাইবলৈ মানুহ দৰ্শক আহিছে আৰু এটা অভ্যাসত পৰিণত হৈছে হললৈ মানুহ অহাটো অসমীয়া ছবি। আৰু মই ভাবোঁ ৰাঘৱৰ পিছত আৰু জুবিন গাৰ্গৰ ছবি আছে আৰু কাৰোবাৰ ছবি আছে, ছবিবিলাকো চাব। আৰু এটা কথা ক'বই লাগিব যে অসমীয়া ছবিৰ মানদণ্ডটো মই কোৱা নাই যে আগত বেয়া আছিল এতিয়া ভাল, লাহে 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 ডেভেলপ হৈ গৈ আছে, মেকিং ষ্টাইল চেঞ্জ হৈছে, মানুহ লোকেশ্যন। এতিয়া মই ৰাঘৱৰ গান ৰোমেণ্টিক ছংটো মই কাশ্মীৰ হেন লোকেশ্যনত গৈছোঁ, লাডাখ গৈছোঁ, ৰত্নাকৰত গৈছোঁ। সেই কথাটোৱে সুধিব বিচাৰিছোঁ, টেকনিকেলি আমি এতিয়া ফেণ্টম কেমেৰা ইউজ কৰিছোঁ, মই পোনপ্ৰথমবাৰৰ কাৰণে সাহস কৰিছোঁ। ৰাজেশ খান্নানে এনেকুৱা এটা সাহস দিছে আৰু মই কিহৰ কাৰণে সাহস কৰিছোঁ, দৰ্শক আহিছে, দৰ্শকে চাব অসমীয়া ছবি, আৰু মই দৃঢ় বিশ্বাস যে অসমীয়া ছবি উদ্যোগটো লাহে 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 এটা ইণ্ডাষ্ট্ৰীত পৰিণত হ'ব। ধন্যবাদ জনাইছোঁ আৰু আপোনাৰ যি আহিবলগীয়া ছবি তাৰ কাৰণে শুভেচ্ছাও জনাইছোঁ। লগতে ভ্ৰাম্যমানলৈ আপুনি যাব? মই অহা বছৰ মই ইতিহাস থিয়েটাৰ চাইন কৰিছোঁ, ভ্ৰাম্যমান থিয়েটাৰ ইতিহাস, যিহেতু মই 17 বছৰ অন এণ্ড অফ ভ্ৰাম্যমান থিয়েটাৰত আছোঁ, তাৰপিছত 6 বছৰ গেপৰ পিছত আকৌ ভ্ৰাম্যমান থিয়েটাৰলৈ আহিছোঁ। অলপ মন গৈছে যে ভ্ৰাম্যমান থিয়েটাৰৰ অলপ টেষ্টটো ল'ব। 6 বছৰ মই যোৱা নাই ইণ্ডাষ্ট্ৰীলৈ, এখন মামৰে ধৰিছে বুলিয়ে ভাবিব লাগিব। নহয় মানে কেতিয়াবা হয় আমাৰ, কেতিয়াবা মানে কিছুমান মানে কি কয়
পৰুৱাই পায় বুলি কয় গতিকে মই আকাৰ ইংগিতেই বুজাইছোঁ গতিকে আমি সেইবিলাক কথা পাতিবলৈ নাযাওঁ এতিয়া কথাটো কি হয় মই নিজেও কওঁ যে ভ্ৰাম্যমান থিয়েটাৰলৈ আহিছোঁ এতিয়া ভ্ৰাম্যমান থিয়েটাৰ মই ভাবোঁ ইণ্ডাষ্ট্ৰি বুলি ক'লে মইনো ভ্ৰাম্যমান থিয়েটাৰ এটা ভ্ৰাম্যমান থিয়েটাৰ 150 টেকনিচিয়ান বা আৰ্টিষ্ট জড়িত হৈ থাকে এটা 150 বুলি ক'লে 1000 ফেমিলি কিমান হাজাৰ ফেমিলি ইয়াত বিজনেছ মানে জড়িত হৈ আছে মানুহৰ ইনকাম চ'ৰ্চ হৈছে এটা থলুৱা উদ্যোগ আৰু ভ্ৰাম্যমান থিয়েটাৰে হওক বা চলচ্চিত্ৰ উদ্যোগে হওক সেই কৰিয়ে খাই আছোঁ খাই থাকিম অভিনেতা ভাল ছবি কৰিম আৰু মোৰ সপোন আছে এখন চিৰিয়াছ ছবি যিহেতু ডক্টৰ ভৱেন শইকীয়া ছাৰ জানু বৰুৱাৰ লগত কাম কৰিছিলোঁ তেওঁলোকৰ পৰা অলপ হ'লেও কিবা অলপ আহৰণ কৰিবলৈ সক্ষম হৈছোঁ সেইখিনি লৈ পেলাই এখন চিৰিয়াছ ছবি জেবি প্ৰডাকশ্যনৰ আণ্ডাৰত যি মোৰ নিজৰ প্ৰডাকশ্যন মোৰ আৰু মোৰ নৱনীতা মোৰ পত্নীৰ অতি সোনকালে আমি কাম ষ্টাৰ্ট কৰিম ৰাঘৱৰ পিছত নিশ্চিতভাৱে আমিও আশা কৰোঁ ৰাঘৱৰ নিচিনা ছবি আহিব লাগে ৰঘুপতিৰ নিচিনা ছবি আহিব লাগে বহুত উন্নত মানৰ ছবি অসমীয়া ইণ্ডাষ্ট্ৰীত হৈছে আৰু আপুনি মন কৰিছে চাগে নতুন ভ্ৰাম্যমানৰ ক্ষেত্ৰখনতো কওক নতুন নাট্যকাৰ আহিছে পৰিচালক আহিছে আৰু অসমীয়া চলচ্চিত্ৰ জগতখনতো চুটি ছবিয়ে হওক বা চিৰিয়াছ ছবিয়ে হওক কওঁ যে অসমীয়া ছবিত এতিয়া নতুন জেনেৰেশ্যনৰ ল'ৰা ছোৱালী খুব টেলেণ্টেড মইতো সিহঁতৰ লগত কাম কৰিবলৈ খুব ইচ্ছা যায় তেওঁলোক কামৰ স্পৃহাটো যিমান সুন্দৰ কাম হৈছে মই ভাবোঁ এই ইণ্ডাষ্ট্ৰিটো তেওঁলোকৰ ইনভলভ হোৱাৰ লগে লগে আৰু বহলভাৱে কাম হ'ব মানে কোৱালিটিও মেইনটেইন হ'ব ছবিৰ আৰু ভাল টেকনিচিয়ান মই কি ক'ম কিছুমানে বেক কৰি আহিছে অসমত এতিয়া ভাল ছবিতে কিছু কণ্টেণ্ট লৈ পেলাই কাম কৰে টেৰিফিক কণ্টেণ্ট কিছুমান লৈ কাম কৰে টেকনিকেলি তেওঁলোক ৰিচ হয় কাম পঢ়িছে শিকিছে আৰু মই সিহঁতক লৈ যথেষ্ট আশাবাদী আমি বলিউডৰ ছবিবিলাকত দেখিছোঁ আঁৰৰ ব্যক্তিসকল কিন্তু আমাৰ অসমৰে হয়গৈ এতিয়া দেৱজিৎ চাংমাই কিমান ভাল কাম কৰি আছে ন বম্বেত এতিয়া ৰাঘৱত তেওঁ চাউণ্ড ডিজাইন কৰিছে তেওঁ আচলতে তেওঁ অসমীয়াৰ কাৰণে অসমীয়া ছবিৰ প্ৰতি টান আছে কাৰণে ইমান ব্যস্ততাৰ মাজতো অসমীয়া ছবিত অলপ হ'লেও সময় দিয়ে আৰু সেইটো খুব ভাল কথা অমৃত প্ৰীতম আছে এতিয়া মই আৰু ক'ব লাগিব ৰাজা প্ৰতিম খাউণ্ড যোনে এডিটিং কৰিছে জুবিন গাৰ্গ কাঞ্চনজংঘা মিছন চাইনা ৰত্নাকৰ এতিয়া ৰাঘৱ কৰিলে আৰু কেইখনমান ছবি তেওঁ কৰিব কাম সিও সাংঘাতিক টেলেণ্টেড বম্বেত বহুত ভাল কাম কৰি আছে আৰু তেওঁলোকৰ সংমিশ্ৰণত যেতিয়া মই বহুত লাকি বুলি ক'ব লাগিব ইমান ভাল টেকনিচিয়ানে এই ৰাঘৱত কাম কৰিছে আৰু মই ভাবোঁ অসমৰ এখন ভাল ছবি যে উপহাৰ দিব পাৰিম সেইটো কিন্তু নিশ্চিত ধন্যবাদ জনাইছোঁ আৰু সৰু সুৰা 3টামান প্ৰশ্ন সুধিম যতীন বৰাৰ এনেকুৱা ছিক্ৰেট কি আছে এইবিলাক ইহঁতৰ প্ৰশ্ন দেই সৰু ল'ৰা ছোৱালীটো গতিকে সিহঁতৰ প্ৰশ্ন মোৰ প্ৰশ্ন নহয় সুধিবলৈ কৈছে কাৰণে সুধিছোঁ যতীন বৰাৰ কি ছিক্ৰেট আছে যিটো আজিলৈকে গম নাপায় মাত্ৰ কেমেৰা সন্মুখত গম পাব আপুনি যিকোনো বিষয় ক'ব পাৰে কথাটো কি মই খাই ভাল পাওঁ সেইটোতো ছিক্ৰেট সেইটো নাজানে আৰু সেইটো অসমীয়া খানা যিকোনো হওক নাখাওঁ বুলি ভাবোঁ কিন্তু খাওঁ গালিও খাওঁ মানুহৰ পৰা মাজে শকতো হৈ যাওঁ তথাপি খাই ভাল পাওঁ এইটো আৰু আচ্ছা শকত হোৱাক লৈ পেলাই কিবা এটা ইছ্যু আছিলে শুকাই খিনাই গৈছিল নে কিবা কৈছিলে কোনোবা এখন চিৰিয়েল নে ক'ৰবাত গাঁও এখনত কিবা হৈছিলে বোলে সেইটো এই মই হেৰিয়াৰ নিপন দা মই আছোঁ মানে এইখন কাদম্বৰী শ্বুটিঙৰ সময়ত তেতিয়া মই অলপ ক্ষীণাব লাগে ক্ষীণাইছোঁ এনেকৈ আউটডোৰ বহি আছোঁ এনেকৈ মৰিগাঁও গাঁও এখনৰ ভিতৰত নিপন দা আৰু মই এই যে জোক লগা চিনটো তাৰপিছত এজন মানুহ আহিলে মোক দেখি কৈছে কি হ'ল কিবা বেমাৰ হৈছে নেকি তোমাৰ মই কৈছোঁ নাইতো কৈছে লোকৰ চোৱা চেহেৰা কিমান ধুনীয়া নিপনডালে দেখুৱায় আৰু তোমাৰ এই বয়সত এই নেখাই নবৈ চেহেৰা বনাইছে এইটো চেহেৰা নহ'ব নহয় শকতাবত হ'ব লাগিব আচলতে যতীন বৰাক সেই শকতাবতটোৱে চাগে ভাল পায় নাজানো আৰু তথাপি সেই কথাটো নিপন দাই খুব ফূৰ্তি পাইছিল নিপন দা এতিয়া আমাৰ মাজত নাই এই কিছুমান হাঁহি উঠা বা স্মৰণীয় মুহূৰ্ত আছে যিবিলাক এদিন লগ পালে দীঘলকৈ আৰু আলোচনা কৰিম ধন্যবাদ জনাইছোঁ আপুনি ব্যস্ততাৰ মাজতে ইমানখিনি সময় দিলে আৰু মই যিখিনি আপিল কৰিম সেইখিনি কৰিমেই আপোনাৰ পৰা এটা আপিল বিচাৰিছোঁ ৰাঘৱক আহক অসমীয়া ছবি মোৰ অভিনয়টো মোৰ তেজত থকা বস্তু অসমীয়া ছবি কৰিছোঁ অসমীয়া ছবিয়ে যতীন বৰা বনাইছে ভ্ৰাম্যমানে যতীন বৰা বনাইছে আৰু মৃত্যুৰ আগমুহূৰ্তলৈকে মই অভিনেতা যতীন বৰা হৈয়ে মৰিব খোজোঁ কাম কৰি আছোঁ আপোনালোক আহক আশীৰ্বাদ দিয়ক অনাগত দিনত যাতে আৰু ভাল কাম চাব পাৰোঁ ধন্যবাদ ময়ো আমাৰ দৰ্শকসকলক অনুৰোধ জনাইছোঁ যে অসমীয়া চিনেমা বুলিয়ে নহয় কিমান ভাল চিনেমা এখন দিব গতিকে আপোনালোকে নিশ্চয় মনোৰঞ্জনৰ কাৰণে যায় কাৰণ 3 ঘণ্টা সময়ত যদি সেই অন্ধকাৰ ৰুমটোৰ ভিতৰত আপোনাক যেতিয়া বহি থাকে নিজৰ পইচা খৰচ কৰি সময় খৰচ কৰি যদি আপুনি বাৰে বিংকৰা কিবা চিনেমা যদি চাবলৈ যায় গতিকে নিশ্চিতভাৱে খং উঠিব আৰু তেনেকুৱা চিনেমা নহয় সেই পৰিৱেশ এতিয়া অসমৰ ইণ্ডাষ্ট্ৰীত নাই গতিকে আপোনালোক আহক যতীনদাৰ নিচিনা মানুহে ছবি কৰিছে ৰবি শৰ্মাই দেখুৱাই দিলে কেনেকুৱা চিনেমা হয় অসমত গতিকে সকলো আহক ৰাঘৱ আহিব 27 অক্টোবৰত গতিকে ইতিমধ্যে গান
ট্ৰেইলাৰ এইবিলাকত আপোনালোকে প্ৰমাণ পাইছেই যে কিমান উন্নত মানৰ কাৰিকৰী কৌশল প্ৰয়োগ কৰি পেলাই তেখেতসকলে চিনেমাখন কৰিছে। অশেষ ধন্যবাদ জনাইছোঁ যতীন দা, আপুনি ব্যস্ততাৰ মাজতো ইমানখিনি সময় দিলে। নিশ্চিতভাৱে ময়ো ভাল লাগিছে এনেকুৱা পৰিৱেশত ইণ্টাৰভিউটো দিছোঁ। এইটো প্ৰথমবাৰৰ কাৰণে, এইটো নতুন কনচেপ্টে হ'ব চাগে। মই এনেকৈ কেতিয়াও ইণ্টাৰভিউ দিয়া নাই। সঁচাই ভাল লাগিছে, মানুহ চিনাকি মানুহ পাৰ হৈ গৈছে, মাতিছোঁ, কথা পাতিছোঁ, তাৰ মাজে মাজে ইণ্টাৰভিউ দিছোঁ। আহক সকলোৱে লগ পাম 27 অক্টোবৰ। ধন্যবাদ। ধন্যবাদ। ইয়াতে আমি আলাপৰ অনুষ্ঠান সামৰিছোঁ। অন্য এটা নতুন অনুষ্ঠানত এগৰাকী নতুন ব্যক্তি উপস্থিত থাকিব, গতিকে সকলোকে ধন্যবাদ জনাইছোঁ।